হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আছামিজ চেনেল প্ৰাণদীপ। বন্ধুসকল, অন্য এটা ভিডিঅ' লৈ আহিছোঁ নতুন শিক্ষক বন্ধুসকলৰ বাবে। যিহেতু আপোনালোকে জানে যে আপোনালোকৰ এতিয়া যিহেতু ছমাহ বা 3 মাহলৈকে আপোনালোকৰ প্ৰভিজনেল চেলাৰী হ'ব, গতিকে তাৰপিছত আপোনালোকৰ যিটো ৰেগুলাৰ চেলাৰী হ'ব, সেই চেলাৰী হোৱাৰ আগতে আপোনালোকলে এটা SIU এপ্ৰুভেল হ'ব। SIU এপ্ৰুভেল বুলি কয় এইটোক। গতিকে এই SIU এপ্ৰুভেল হওঁতে কি ডকুমেণ্ট প্ৰয়োজন হয় আৰু কি ডকুমেণ্টৰ অভাৱৰ বাবে আপোনালোকৰ SIU এপ্ৰুভেল হওঁতে বহু সময়ৰ প্ৰয়োজন হৈ যায়। কিছুমান একেটা ব্লকৰে কিছুমান শিক্ষক বন্ধুৰ হৈ যায়, কিছুমানৰ থাকি যায়। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে জনাম যে আপোনালোকৰ কেনেকুৱা ধৰণৰ ডকুমেণ্টৰ কাৰণে SIU এপ্ৰুভেল ৱেইট হৈ যায় বা ঘূৰি গুচি আহে। গতিকে ভিডিঅ'টো শেষলৈকে চাই যেন, যাতে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। বন্ধুসকল, SIU এপ্ৰুভেল হ'বলৈ হ'লে আপোনালোকে অফিচত জইন কৰোঁতে যিখিনি ডকুমেণ্ট বিচাৰে, গোটেই ডকুমেণ্টখিনি আপোনালোকে ছাবমিট কৰিব লাগিব। লগতে আপোনালোকে আণ্ডাৰটেকিং বুলি যিটো ফৰ্মেট দিছিলে, সেইটো যদি আপোনালোকক বিচৰা মতে আপোনালোকে দিয়া নাই, কিন্তু শেষত আপোনালোকৰ কি হ'ব, SIU এপ্ৰুভেল ৰিটাৰ্ণ হৈ গুচি আহে অফিচলৈ, আকৌ বহুত সময় লাগি যায়। গতিকে SIU এপ্ৰুভেলটো হোৱাৰ লগে লগে আপোনালোকলৈ এটা মেছেজ আহিব। সেইকাৰণে আপোনালোকে এই ডকুমেণ্টখিনি সম্পূৰ্ণকৈ ৰেডি কৰি অফিচত জমা দিব। যদিও এতিয়া কিছুমান শিক্ষক বন্ধুৱে জমা দিয়া নাই, তেতিয়াহ'লে অতি সোনকালে জমা দিব। আগতে পুলিচ ভেৰিফিকেশ্যনো প্ৰয়োজন আছিলে, বৰ্তমান পুলিচ ভেৰিফিকেশ্যনটো প্ৰয়োজন নহয় বুলি শুনিছোঁ। তথাপি আপোনালোকক যদি বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন, মেডিকেল ফিটনেছৰ যিটো ৰিপৰ্ট আৰু আপোনালোকৰ বাকী যিখিনি ডকুমেণ্ট সেইখিনি দিয়াৰ লগতে আণ্ডাৰটেকিং এইখন দিবলৈ নাপাহৰিব। কাৰণ আণ্ডাৰটেকিং নহ'লে আপোনালোকৰ SIU এপ্ৰুভেল নহ'ব। আৰু SIU এপ্ৰুভেল যেতিয়ালৈকে নহ'ব, তেতিয়ালৈকে আপোনালোকৰ প্ৰভিজনেল চেলাৰীয়ে হৈ থাকিব। মই আপোনালোকক স্ক্ৰীণত এটা মেছেজ দেখাই দিছোঁ, যিটো মেছেজত আপোনালোকে চাই ল'ব পাৰিব যে SIU এপ্ৰুভেল হোৱাৰ লগে লগে আপোনালোকৰ কি বুলি মেছেজ আহিব। চাই লওক, ইয়াত দিছে, ছাৰ মেডাম ইয়'ৰ ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল ইজ ইনিচিয়েটেড। GOE মানে হ'ল গভৰ্ণমেণ্ট অফ আছাম। তাৰপিছত আহিছিলে, ছাৰ মেডাম ইয়'ৰ ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল ইজ এপ্ৰুভ, ফাইনেন্স ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম। গতিকে এই মেছেজটো অহাৰ পিছৰ পৰাহে আপোনালোকৰ ৰেগুলাৰ চেলাৰী আৰম্ভ হ'ব। গতিকে ৰেগুলাৰ চেলাৰীটো খুবেই ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে এই কামখিনি আগতে কৰি ৰাখিব, যাতে পিছত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। বন্ধুসকল, বহুত শিক্ষক বন্ধুৰ এনে প্ৰব্লেম হয় যে তেওঁলোকৰ SIU এপ্ৰুভেল নহয়, তেওঁলোকৰ এই মেছেজটো নাহে। গতিকে তেওঁলোকৰ বহুত দিনলৈকে তেওঁলোকে প্ৰভিজনেল চেলাৰী পাই থাকে। গতিকে আপোনালোকে যদি কোনো ধৰণৰ ডকুমেণ্ট এতিয়াও আপোনালোকৰ অফিচত জমা দিয়া নাই, গতিকে যিমান পাৰে সোনকালে সেই ডকুমেণ্টখিনি ছাবমিট কৰক। কাৰণ এবাৰ ঘূৰি অহাৰ পিছত আপোনালোকৰ আকৌ 3-4 মাহ লাগি যায় SIU এপ্ৰুভেল হওঁতে। গতিকে আপোনালোকৰ যদি দৰমহাটো ৰেগুলাৰ হ'ব বিচাৰে, গতিকে এই কামখিনি অতি সোনকালে কৰি ল'ব। ধন্যবাদ।